সো গাইজ আজিৰ এই ভিডিঅ'টোত মই এইচএছ ছেকেণ্ড ইয়েৰ ৰিজাল্টৰ টাইম টেবুলত যি চেঞ্জেছ হৈছে তাৰ বিষয়ে ক'ম। সো গাইজ তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিবা। তো গাইজ এইচএছ ছেকেণ্ড ইয়েৰ ৰিজাল্টটো কালি অৰ্থাৎ 31 মে' দিনাখন এনাউন্সমেণ্ট কৰা হ'ব। আৰু প্ৰথমতে কৈ দিওঁ যে ইয়াৰ ৰিজাল্ট ডিক্লেৰেশ্যনৰ যিটো টাইম আছিলে সেইটো ৰাতিপুৱা 11টা বজাত আছিলে, কিন্তু সেই টাইমটো চেঞ্জ কৰি আকৌ নতুন টাইম ডিক্লেৰেশ্যন কৰা হৈছে, আৰু নতুন টাইমটো হ'ল আপোনালোকৰ 9:30 বজাত ৰাতিপুৱা। আৰু এটা কথা কৈ দিওঁ, মেট্ৰিকৰ ৰিজাল্টটো আপোনালোকে গম পায় 9টা বজাত এনাউন্সমেণ্ট কৰাইছিলে ৰাতিপুৱা, কিন্তু এই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো আপোনালোকৰ ৰাতিপুৱা 9:30 বজাত এনাউন্সমেণ্ট কৰা হ'ব ইয়াৰ অফিচিয়েল ৱেবছাইট ahsec.nic.in ৱেবছাইটখনত। আৰু ইয়াতো পাব আপোনালোকে ৰিজাল্টটো, আৰু লগতে আৰু এটা মই ভিডিঅ' বনাই থৈছোঁ অলৰেডি india.result.in, তাতো আপোনালোকে চেক কৰিব পাৰিব। ইয়াত যদি ট্ৰেফিক বেছি থাকে তেন্তে আপোনালোকে তাত গৈ চেক কৰিব পাৰিবা। আৰু এটা ছাইট ওলাই আহিছে, এই ছাইটটো হ'ল আপোনাৰ এক্সাম ৰিজাল্ট। এটা আপোনালোকে চাব পাৰিব examresult.net/assam, এইটো ছাইটতো আপোনালোকে চাব পাৰিবা। যদি একচুৱেলি যিটো অফিচিয়েল ৱেবছাইট তাত ছাইটৰ অলপ প্ৰব্লেম হ'ব পাৰে। যদি অফিচিয়েল ৱেবছাইটত আপোনালোকে প্ৰব্লেম পায় তেন্তে আপোনালোকে এইবোৰ ছাইট যেটা আছে examresult.net/assam বা আপোনালোকৰ আছিলে indiaresult.com, সেইকেইটাতো চেক কৰি চাই ল'ব পাৰিব আপোনালোকে। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। এইটো একচুৱেলি মই ইনফৰমেশ্যনটো আছিলে কালিৰ ৰিজাল্ট দিব, সেইকাৰণে ইনফৰমেশ্যন এইটো নতুন বুলি ভাবিলোঁ, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ইনফৰমেশ্যনটো। যদি ভিডিঅ'টো ভাল পোৱা লাইক কৰিবা, কিবা থাকিলে কমেণ্ট কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং, বাই বাই।